গুড মৰ্ণিং। আজি গৈ আছোঁ আমি চাপৰিত। এয়া গাঁৱতে আছোঁ, কাঞ্চাদাৰ ঘৰত। এইফালে বৈ ভাতৰ কাৰণে শাক ৰঙালাও ঠাৰি বাচি আছে আৰু আমি যাব ওলাইছোঁ। এয়া কাঞ্চাদা আৰু আমি গৈ আছোঁ একদম আজি এটা চাপৰিলে ন, চাপৰিলে গৈ আছোঁ। ব'লক চাপৰিত যোৱা খুঁটি চাম, চাপৰি চাম আৰু কি কি দেখা পাম আপোনালোকক দেখাই থাকিম। ব'লক। এয়া আমাৰ গাঁৱৰ নামঘৰ, জাষ্ট ওলাইছোঁহে। এইফালে আগে আগে কাঞ্চাদা। ব'লক কাঞ্চাদা, আজি আমাৰ যাত্ৰাটো কিমান দূৰ হ'ব পাৰে এনে আন্দাজ কিলোমিটাৰ? আমাৰ যাত্ৰাটো আপোনাৰ 12 কিলোমিটাৰ আপ এণ্ড ডাউন। 12 কিলোমিটাৰ আপ এণ্ড ডাউন। বঢ়িয়া। ব'লক আজি 12 কিলোমিটাৰ চাইকেল চলাম। ব'লক। ৰাতিপুৱা ধাৰাসাৰ বৰষুণ দিছিলে পূৰা। এই ফিল্ডত চাব পাৰে, এয়া দেখিছে পানী হৈ গৈছে আৰু সেইয়া আমাৰ কল্যাণী থানৰ হাঁহ ফিল্ডত আহি পেলাই আছে। পূৰা সাংঘাতিক বৰষুণ দিছিলে আৰু ধুনীয়া বতৰ হৈ গৈছে এতিয়া, ৰ'দ নাই, বতাহ এটা মাৰি আছে। ব'লক। পুৰা পানী। বা ইমানলৈকে ডুবি গৈছে, দেখিছে চাইকেল। হা এয়া দেখিছে চব বটল আহি পেলাই ইয়াতে জাম হৈ গৈছে। চব আমি উঠাই লৈ যাম যাব সময়ত। ব'লক। যোৱাকালি জেগাত যে আমি গৈছিলোঁ, তাতে মাছ সাজি হ'লে হয় ন। ধুনীয়া বতাহ এটা মাৰি আছে। বা এইটো ভাঙি গ'ল। কাঞ্চাদা নামি গৈছে। সেয়া আহিছোঁ। হা বৰষুণৰ পানীয়ে ঘগৰা খোৱা হৈছে। ৰোৱনি কৰা পথাৰ নদীত পুৰা পানীটো চোৱা কি স্পীডত আহি আছে পুৰা। হা ধেমালি। এইবিলাক গোটেই সহায় গৈ আছে, ভাঙি গৈ আছে। কাঞ্চাদা পুৰা স্পীড ন, পানী পুৰা স্পীডত আহি আছে। দেখিছে পথাৰৰ পৰা কলৰ নিচিনা পানী একদম পুৰা পৰি আছে। কি মজা লাগিছে আৰু ৱেডাৰটো কি ধুনীয়া। কাঞ্চাদা আমি গৈ আছোঁ খুটি ন, আমি চাপৰি আৰু খুটি যাম। ব'লক। আজি পুৰা অফ ৰ'ডিং, আজি চাইকেল অফ ৰ'ডিং চলি আছে। এইফালে দেখিছে, এইফালে নদী আছে। নদী পাৰ হ'ব লাগিব। ব'লক এতিয়া সেইখন নদী। মাছ হ'ব, এনেকৈ পাৰ কৰিব লাগিব। ধুনীয়া ধুনীয়া বতাহ মাৰি আছে আৰু আজি ৰ'দটোও কম। আৰু কি পানীৰ শব্দ আহি আছে এইফালে ন কাঞ্চাদা? হয়, ইয়াতে শুনি নাপাব বাৰু। তাক আপোনালোকে বটল পেলাইছিলে, এয়া বটলটো উটি আহি আছে। এয়া বটলটো উটি আহি আছে। আমি কক্ৰ'চ হয়, আমি চাফা কৰিম, হয় নাই? এইফালে আৰু আহি আছে, দেখিছে? কক্ৰ'চে এইবোৰক চাফা কৰে, হয়নে কাঞ্চাদা? থেংক ইউ। আৰু কাঞ্চাদাক ভাল লাগে। কাঞ্চাদা প্ৰকৃতিৰ কথা বহুত ভাবে, বহুত। আৰু মই বহুতখিনি জ্ঞান পাইছোঁ কাঞ্চাদাৰ পৰা। দেখিছে যোৱাকালিৰ পৰা আমি যি বটল পাওঁ আমি একদম জাগাত তাকে গৈ পেলাই পেলাওঁ। ব'লকে জ্বলাই দিব লাগিব। আমি জমা কৰিছোঁ, এতিয়া ধৰি আছোঁ। একদম পানীৰ সাংঘাতিক এটা শব্দ শুনি আছোঁ। কিবা ডাঙৰ জানো ৱাটাৰফল, তাতে কাঞ্চাদাই লৈ গৈ আছে চাবৰ কাৰণে। ব'লক
এইফালে আৰু বটল দেখিছে এইয়া নেপেলাব আৰু দেখিছে সেই নিজৰ জেগাত ৰাখি থওক আৰু কেবাৰীয়ালাক পঠাই দিয়ক নেপেলাব খাই নদীৰ ওচৰত দেই হা কৰিছোঁ আমি অঁ বস্তা লৈ আহিছোঁ চব ভৰাই লৈ যাম আৰু এইফালে এইয়া সৰু সুৰা ৱাটাৰফল বুলি ক'ব পাৰে কিন্তু শব্দটো যে এনেকুৱা লাগিছে এই শব্দটো যেনে ডাঙৰ ৱাটাৰফল ধুনীয়া লাগিছে দেই নেপেলাব দেখিছে কি কি পাই আছো হা নেপেলাব ফণী টুকুৰালৈকে আহিছে ফণী টুকুৰালৈকে দেখিছে চব জমা কৰি আছো এইটো কি পুলি এইটো পানীয়া গছ এইটো মিটমিটি বুলি কয় মিটমিটি হয় ধুনীয়া লাগিছে মিটমিটি গছ এতিয়া খৰি জ্বলাব পাৰে আচ্ছা নৰসিংহৰ নিচিনা আৰু এটা পালে কিমান বটল বাপৰে বাপ আৰু আপোনালোকেও চাফা কৰক দেখিছে সেই তাতে জমা হৈছে দেখিছে এইয়া দেখিছে বটল এইবিলাক চব উটি আহে চব চাফা কৰি আছোঁ বাৰু আমি আৰু এখন পাই গ'লোঁ সৰু সুৰা নদীয়ে আৰু কি স্পীডত কি মাছ এই মাত্ৰ মোৰ চকুৰ আগত এটা মাছ পাৰ হৈ গ'ল অঁ পুৰা মাছ আহি আছে এইফালে পুৰা মাছ আহি আছে এইফালে চ' কাঞ্চাৰে চাই আছে হাতৰি ধৰিব পাৰিব নেকি ওপৰত এইয়া মানি গৈছোঁ মাল পাই গ'লো হা মাল পাই গ'লো এইটো কেকেৰা দেখিছে এইটো এই গৈ আছে ক'লৈ যাব মই এইফালেদি ভিডিঅ' কৰি গৈ আছিলোঁ আৰু কাঞ্চা দাই কি ডাঙৰ মাছ এটা ধৰিলে দেখিলে নহয় মাউণ্টেনে খতম হৈ যাব গুচি যাব পাই যাব মোকো পুৰা মাছ ভৰা প্ৰেক্টিচ কৰাই আছে কাঞ্চা দাই ইয়াতে ৰখিলে অলপ লৰচৰ কৰি দিলে বোলে তাতে মাছ ধৰিব পাৰে কি মজা লাগি আছে সেইফালে দেখিছে কাঞ্চা দাই আহোঁ ব'লক আমি মাছ ধৰি আছোঁ প্ৰেক্টিচ কৰি আছোঁ কাঞ্চা দাই মোক কৈ আছে এইফালৰ পৰা আহিব লাগে এতিয়া মাছবোৰ বোলে এইফালে আহি যায় আৰু দেখিলে নাই মাত্ৰ কাঞ্চা দাই কি ডাঙৰ এটা শাল মাছ ধৰিছে হাতদিৰে হা কাঞ্চা দা বোলে অলপ ভিতৰৰ ফালে যায় বোলে মোক যাব মানা কৰিছে মই কাঞ্চা দাক মানি গৈছোঁ বে হাতদি দেখিছেনে এইবিলাক ধৰি আছে হাতদি পানী হা আমি এতিয়া আমাৰ মেইন প্লেয়াৰ আমি জাল আনাই নাই চ' দীপুদাক ফোন কৰিছোঁ দীপুদাই চাগে জাল চাল লৈ আহিলেতো আৰু সাংঘাতিক হ'ব কাঞ্চা দা দেখিছে এতিয়া কাঞ্চা দা ভিতৰৰ ফালে গৈ আছে ন মই ইয়াতে ৰখি আছোঁ এইফালে ভিতৰৰ ফালে এই ভিতৰৰ ফালে কাঞ্চা দাই মাছ চাবৰ কাৰণে গৈছে আৰু এতিয়া দীপুদাক ফোন কৰিছোঁ দীপুদাই জাল লৈ পেলাই আহি আছে আমাৰ প্ৰ' প্লেয়াৰ তাৰপিছত আপোনালোকক দেখাই আছোঁ মাছ আৰু দেখিছে এইখিনি এয়া এই খালটো ডাঙৰ পাইছোঁ আৰু এয়া সৰু সৰু আমি গৈ আছিলোঁ চাপৰিত কিন্তু ইয়াতে পানী দেখি ইয়াতে
ফূৰ্তিতে ৰখি দিলোঁ, মাছ মাৰি দিলোঁ, মাছ কেইটামান পালেও মজা। আৰু এতিয়া এতিয়া ভাজি মেলি ভাত খাওঁগৈ। এতিয়া দীপুদাও আহিছে। অঁ হা ইয়াত নাপাবি নহয়, বননি তলত আছে। আমাৰ মাছ মৰা হৈ গ'ল, অলপ চলপ পালোঁ, আপোনালোকক দেখাইছোঁ। ইয়াতে লৈ লৈছোঁ, দেখাই দিওঁ এবাৰ সৰুকেইটা। এয়া আৰু ইয়াতে এই ডাঙৰটো বিৰাট ধুনীয়া পৰিৱেশৰ মাজত ৰাখিলোঁ। এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ, মজা। আমি এতিয়া ইয়াৰ পৰা ওলাই আছোঁ, বঢ়িয়া জেগাত আহিছিলোঁ আজি। চলো বাই বাই।